গহপুৰৰ হেলামৰ পৰুৱা বস্তিত চাঞ্চল্যকৰ হত্যাকাণ্ড নিজ জোৱাইকে হত্যা কৰিলে শহুৰেকক হত্যা কৰি বাৰীৰ চুকত পেৰাই প্লাষ্টিকৰ বস্তাৰে ঢাকি থৈছিল মৃতদেহ বগীৰাম কাৰ্কি নামৰ হত্যাকাৰী জোৱাইকজনে হত্যা কৰি সম্প্ৰতি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে শহুৰেকৰ নাম এন্ত বাহাদুৰ থাপা কৰ্মসূত্ৰে এন্ত বাহাদুৰ থাপাৰ জীয়াৰী বাহিৰত থাকে বুলি জানিব পৰা গৈছে শহুৰেক আৰু জোৱাইকে প্ৰায়ে একেলগে থাকে যদিও যোৱা নিশা কি কাৰণত নিজ শহুৰেকক জোৱাইকে হত্যা কৰিলে তাক লৈ এক চাঞ্চল্যৰ সৃষ্টি হৈছে দুয়ো একেলগে মদ্যপান কৰাৰ পাছত কথাৰ কটাকটি হোৱাৰ বাবেই হয়তো হত্যা কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে এই অৱস্থিত গাঁৱত যোৱাকালি ৰাতিয়ে ক'ব লাগিব যোৱাকালি ৰাতি এটা মৰ্মান্তিক ঘটনা হ'ল নিজৰ জোৱাইকে নিজৰ শহুৰক হত্যা কৰিলে আমি ৰাতিপুৱা আমি শুনিলোঁ প্ৰশাসন আহি পোৱাৰ পাছত আমি শুনি আমি মৰ্মাহত হত্যাকাৰীজন নিজে হত্যা কৰি গৈ প্ৰশাসনৰ ওচৰত নিজেই আত্মসমৰ্পণ কৰিলে হত্যাকাৰীজনে আত্মসমৰ্পণ কৰাৰ পাছত হেলেম আৰক্ষী চকীদাৰ প্ৰশাসন বিভাগ অহাৰ পাছত গাঁৱৰ ৰাইজে গম পায় আমিও আহি দেখিলোঁ ঘটনাটো মৰ্মান্তিক নাম বুলি কওক শহুৰজনৰ নাম আছিলে এন্ত বাহাদুৰ থাপা হত্যাকাৰী জোৱাইকজন আছিলে বগীৰাম কাৰ্কি কি কাৰণত হ'ব পাৰে হত্যাকাণ্ড ঘটনাটো এতিয়ালৈকে কি কাৰণত হ'ল কি কাৰণত নহ'ল সেই কথাটো এতিয়ালৈকে আমি গম পোৱা নাই হত্যাকাৰীজন এতিয়াও প্ৰশাসনৰ কাষ্টডিত আছে যিহেতু প্ৰশাসনে কেইদিনে হয়তো কিয় এই ঘটনাটো হ'ল সেই কথাটো প্ৰশাসনে হয়তো জনাব ঘটনাটো কিন্তু মৰ্মান্তিক শুনি বেয়াও লাগিছে মানুহজন হোজা চিধা আছিল যিজন মৃত্যু হ'ল যিজনক মাৰিলে মানুহজন দুখীয়া মানুহ অৱস্থাও বেয়া দিন হাজিৰা কৰি খাইছিলে আমি শুনামতে জোৱাইকে যোৱাকালি আমাৰ হৰিতালিকা উৎসৱ এটা হয় আমাৰ সম্প্ৰদায় সেই হৰিতালিকাত জোৱাইকে মই শুনামতে যোৱাকালি জোৱাইকে ভাত খাবৰ কাৰণে শহুৰক মাতি আনিছিলে ঘৰলৈ ভাত খালে খোৱাৰ পাছত কি হ'ল কি নহ'ল ক'ব নোৱাৰোঁ কিন্তু আচল কথাটো হৈছে কি বৰ দুখজনক কথা জোৱাই শহুৰে বোলে একেলগে বহি মদ্যপান কৰিছিলে আগে পাছেও আমি শুনামতে আৰু আমাৰ কুৰবস্তি গছাত মদৰ ভাটি বহুত কেইখনমান আছে আমি ৰাইজে বহুতবাৰ উৎখাতো কৰিলোঁ প্ৰশাসনেও উৎখাত কৰিলে তাৰ পাছতো সেইখিনিয়ে আজিৰ তাৰিখতো চলি আছে এনেকৈ যদি চলিয়ে থাকে হয়তো অনাগত দিনত এইবিলাক ঘটনা পুনৰাবৃত্তি হ'ব পাৰে বুলি আমাৰ সন্দেহ সেয়েহে ৰাইজৰ সহযোগত প্ৰশাসনেও অলপ কিবা কৰি সেই মদৰ ভাটিখিনি উচ্ছেদ কৰি দিলে এনেকুৱা ঘটনাৰ পৰা হয়তো আমাৰ গাঁওখন বাচি বুলি আমি আশা কৰোঁ গহপুৰৰ পৰা অৰূপ ভূঞা ৰিপৰ্ট E24 লাইভ ব্ৰেকিং